পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম। আজি মই ৰাস্তাৰে গৈ থাকোঁতে এটা মানে ভিডিঅ' কৰিলোঁ অলপ। এই ভিডিঅ'টোত এটা এনেকুৱা শিক্ষা আছে, সেই শিক্ষাটো মই সমগ্ৰ ৰাইজলৈ মই ভিডিঅ'ৰ জৰিয়তে নিব খুজিছোঁ। প্ৰথমে আপুনি ট্ৰাকখনক চাওক। ট্ৰাকখনৰ কিবা ভুল আছিল নেকি? ট্ৰাকখনৰ লগত হেণ্ডিমেনো আছে। হেণ্ডিমেন নাপায়ে আজিকালি, বহুত ট্ৰাকত হেণ্ডিমেন নাথাকে, তথাপি এই গাড়ীখনত হেণ্ডিমেনো আছে। কিন্তু হেণ্ডিমেনবিলাক ইমান শিক্ষিত নহয়, তথাপি সিহঁতে ছিগনেল দিব জানে। কিন্তু আমি ছিগনেলবোৰ চাব বা চাইখনেও ইগন'ৰ কৰি দিওঁ। সেই ট্ৰাকখনে ইণ্ডিকেটাৰ দিছে যে ৰাইট ছাইডে যাব, কিন্তু মানুহে মানা নাই। কোনে মানা নাই মই দেখাই আছোঁ, চাওক। আৰু এই ট্ৰাকখনো আমি যিমান ট্ৰাক আছে, ট্ৰাকবোৰ যেতিয়া আমি বেক কৰোঁ, বেক কৰিলে কি হয়, আমি পিছফালে দেখা নাপাওঁ। তাৰ ফলত আমি আস্তে শ্ল' আহি থাকোঁ। কিন্তু কি হয়, কিছুমানক ছিগনেল দিলেও বা বেক কৰি থকা দেখিলেও কিছুমানে নামানাৰ ফলত সেই গাড়ীখনত লাগি যায়, এক্সিডেণ্ট হয়। তাৰপিছত কি হ'ল, ট্ৰাকখনে আহি বেক কৰি মাৰি দিলে। কিন্তু আজি ফ্ৰণ্ট চাইডেদি শ্বটটো পাইছোঁ, মই ভিডিঅ'টো পাইছোঁ, সেইকাৰণে ফ্ৰণ্ট চাইডে চাওকচোন আপুনি। চাওক, এই ভিডিঅ'টো চাওক। যিখন টেইলৰ ট্ৰাক আছে, ট্ৰাকখনে ৰাইট ছাইডে ইণ্ডিকেটাৰ দি আছে, লগতে ৰাইট ছাইডে ঘূৰিও আছে গাড়ীখন। কিন্তু তাৰ হেণ্ডিমেন যিজন আছে, বেছিভাগ ট্ৰাকত হেণ্ডিমেন নাথাকে, কিন্তু এইখন ট্ৰাকত হেণ্ডিমেন আছে। হেণ্ডিমেনজনে গোটেই ৰাস্তাত ছিগনেল দিছে, বাকী গাড়ীবোৰ ৰখিছে। কিন্তু এই ই ৰিক্সা যিখন আছে, ই ৰিক্সাখনে মানা নাই। চাওক কেনেকৈ আহিছে। এবাৰ নহয়, মই আপোনাক দুইবাৰ দেখাই আছোঁ, চাওক। কিছুমান আছে 20% এনেকুৱা বেটাৰী ই ৰিক্সা আছে, যিবোৰে একো নামানে। সিহঁতৰ 1 নম্বৰ BMW চাও স্পীড যাব খোজে সিহঁতে, মানে স্পীড দিলেতো পাৰিলে একেবাৰে উৰিয়ে গ'ল হয়। 2 নম্বৰ, সিহঁতে যেতিয়া ঘৰৰ পৰা ওলাব, ফুল চাৰ্জ কৰি ওলাব, সিহঁতক পেচেঞ্জাৰ হওক নহওক দৌৰিয়ে থাক, ৰাস্তাৰ মাজে মাজে দৌৰি থাক। আৰু দৌৰি থাকোঁতে কি হয়, কেতিয়াবা গাঁটি মানে খালা বমা ৰাস্তা আছে না, তাত পৰি কেতিয়াবা পাল্টিও মাৰি দিয়ে পেচেঞ্জাৰেদি। তো অলপ ৰিক্স বুজক আৰু অলপ সাৱধান হৈ চলাওক। যিখিনিত মানে ভাল যিখিনি আছে, সিহঁতে ধুনীয়াকৈ চলি আছে। যিকেইটা প্ৰব্লেম আছে, আজিকালি ভাড়াত দিয়ে কিছুমানে, ভাড়াত দিলে সেই ভাড়াত দিয়া যিকেইটা ড্ৰাইভাৰ যিকেইটা আছে ভাড়াত লৈ আহে, সিহঁতে গাড়ীৰ মূল্য নাজানে, বিশেষকৈ সিহঁতে অলপ বেছি বেয়াকৈ চলায়। মই বেটাৰী ৰিক্সাবোৰক কৈছোঁ, এই ভিডিঅ'টোৰ দ্বাৰাই কৈছোঁ, যাতে আপোনালোকে অলপমান ডিচিপ্লিন মেইনটেইন কৰে। কাৰণ ড্ৰাইভিং সমাজ মানে ড্ৰাইভাৰ মানে আপুনিও, আমাৰ নিচিনা আপুনিও। হয়তো আপুনি তিনিচুকীয়া এখন ই ৰিক্সা চলাই আছে, আমি ডাঙৰ গাড়ী চলাই আছোঁ, কিন্তু আমাৰ ডাঙৰ গাড়ীখিনিৰ অলপ কথা ভাবক। যেতিয়া আপুনি ৰাস্তাৰ মাজেৰে গৈ থাকিব, তেতিয়া আমাৰ ডাঙৰ গাড়ী বা এনেকুৱা অন্য কিবা গাড়ীৰ বহুত প্ৰব্লেম হয়। কাৰণ আপুনিতো লোকেলে, বেলেগে বাহিৰা গাড়ী হৰেণ মাৰিলে আপুনি চাইডে নেদে, কাৰণ আপোনাৰ লোকেল জেগা হয়। বেটাৰী গাড়ী ইয়াৰ পৰা ডিব্ৰুগড়ত নাযায় বা ইয়াৰ পৰা গোৱালপাৰা আপোনাৰ দূৰত নাযায়, লোকেলত থাকে। সেইকাৰণে সিহঁতৰ লেভেলো বেছি, আৰু কিবা ক'লে উল্টা গালি দিয়ে। তো এইবিলাক কাম নকৰিব। তো আপোনাক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয়তে, এই বাইকখন চাওকচোন একবাৰ। বাইকখন চাওক ধুনীয়াকৈ, মই বাইকখনৰ ফুটেজটো দেখাই আছোঁ। বাইকখন চালে, বাইকখনৰ এটা ভুল পাইছোঁ মই, হেলমেট পিন্ধা নাই। হেলমেট পিন্ধিব দৰকাৰো নাই, কাৰণ চিটিৰ ভিতৰতে হেলমেট লাগে। চিটিৰ ভিতৰত ফাইন পাৰ্টি, ট্ৰাফিক পুলিচ বহুত থাকে। পুলিচ নোহোৱা জেগাত হেলমেট পিন্ধিব দৰকাৰ নাই, কাৰণ ইমান দিনে আপোনালোক হেলমেট পিন্ধক চিঞৰি আছে, ফাইন লৈ আছে। এইবিলাক পুলিচৰ ভালৰ কাৰণে লৈ আছে, আপোনাৰ ভালৰ কাৰণে নহয়। তো হেলমেট পিন্ধিব দৰকাৰ নাই। লগতে এজন মাইকীও উঠাইছে, কোন হয় ক'ব নোৱাৰোঁ। সেই মাইকীজনী কি কৰিছে, মাইকীজনীক লগত লৈ ট্ৰাকখন এনেকুৱাকৈ আহিছে, ই পাৰিলে কাটি গৈছে, কাটি যায়ও তথাপি মানে পাৰ হৈছে। এইপিনে হেণ্ডিমেনটোৱে ছিগনেল দিয়ে আছে, তথাপি মানা নাই। আৰু যদি হেণ্ডিমেনটোৱে ছিগনেল দিয়াৰ ফলত সেই ড্ৰাইভাৰজন যদি ই ফুল স্পীড ঘূৰাই দিলে হয়, তেতিয়া আপোনাৰ বাইকখনত যদি কিবা এটা ঘটনা ঘটিল হয়, তেতিয়া ড্ৰাইভাৰজনৰ দোষ হ'ল হয়। এই ছিগনেল দিয়া হেণ্ডিমেনটোৰ কথা আহিয়ে নপৰিল হয়।
মই বহুত দেখিছোঁ যিবিলাক বাইক চলোৱা বহুত মানুহ আছে সিহঁতে কি কৰে যেতিয়া ট্ৰাক এখনে ছিগনেল দিয়ে বা ঘূৰাম বুলি কয় বা বেক কৰিম বুলি কয় তেতিয়া বাইকখনৰ যিজন আৰোহী বা বাইকখন যিজন চলায় সিহঁতে বহুত হেল্প কৰে এনেকৈ আহক বুলিও কয় পিছত দেখি গাড়ী আছে নাহিব বুলি কয় অলপ ছাপৰ্ট দিয়ে সিহঁতক মই মনৰ পৰা একেবাৰে মনৰ ভিতৰৰ পৰা আপোনাৰ সিহঁতক ধন্যবাদ জনাইছোঁ আৰু যি কিছুমান আছে এনেকুৱা আছে কিছুমান বাইক ট্ৰাকখন আহি আছে বেক কৰি আছে ছিগনেল দিছে নামানে যেনেকৈ আজি এইখন দেখিছেনে সিহঁতে জোৰ জবস্তি গুচি যায় তাৰ ফলত কি হয় এই ট্ৰাকখনে কেতিয়াবা বাইচান্স ফুল হ'লে লাগি যোৱাৰ ফলত এক্সিডেণ্ট এটা হয় সেই এক্সিডেণ্টত ট্ৰাকখনৰ লছ হয় নে বাইকখনৰ লছ হয় মোক কওকচোন আপুনি বাইকখনৰ লছ হয় বাইকখনক বচোৱাৰ কাৰণে বা এনেকুৱা বেলেগক খুনা নালাগিবৰ কাৰণে বহুত ভাবি চিন্তি ট্ৰাকখন মানে বেক কৰিব লাগে বা এনেকুৱাকৈ ঘূৰাব লাগে এইখিনি অলপ বুজিব লাগে বিশেষকৈ বাইকখিনি অলপ যদি আমাৰ বাহিৰৰ গাড়ীখিনিক অলপ ছাপৰ্ট দিয়ে তেতিয়াহ'লে নাম থাকিব মানে বহুতখিনি ভাল লগা হ'ব বা এনেকুৱা যদি হ'লেহেঁতেন বহুত গাড়ী চলাই মানে বহুত ভাল লাগিলে হয় মই অনুৰোধ কৰিছোঁ বাইকবোৰ যিমান বাইক আছে যাতে বাইকবোৰে ডাঙৰ গাড়ী কিছুমান বেক কৰিলে বা ছাইড কৰিলে সিহঁতক যাতে অলপ ছাপৰ্ট দিয়ে আৰু আপুনি অলপ নিজে ছাপৰ্ট দিব নোৱাৰিলেও এটলিষ্ট অলপ ৰখি দিয়ে তেতিয়া কি হ'ব জাম নালাগিব ট্ৰাফিক জামো নহ'ব সেনেকুৱা আপুনি বাইকখন সোমাই দিয়ে আপোনাৰ পিছে আৰু 4খন গাড়ী আৰু সোমাই দিয়ে তেতিয়া প্ৰব্লেমটো আৰু ডাঙৰ হৈ যায় তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ কেতিয়াবা আপুনি অলপ ছাপৰ্ট দিব বাহিৰত যিখিনি ট্ৰাক আছে সেইখিনিক ছাপৰ্ট দিব তো আৰু হেণ্ডিমেনটো চাওক হেণ্ডিমেন যিটো আছে সি কনফিউজ হৈ আছে ইয়াৰ ছিগনেলটো একবাৰ চাওকচোন আপুনি চাওক হেণ্ডিমেনজনে বহুত কনফিউজ হৈছে সি ছিগনেল দিছে গাড়ী ৰখাই নাই লাষ্টত কি কৰিব সি যাব দিছে যাওক গ'ল আৰু ছিগনেল দিছে আৰু ৰখা নাই আৰু যদি যেতিয়া মানে বেছি ট্ৰাফিক জাম থাকে তাৰে মাজত যদি গাড়ীখন ঘূৰাব লগা হয় নহয় তেতিয়া হেণ্ডিমেনবোৰ আৰু কনফিউজ হয় তো অলপ হেণ্ডিমেন হ'লেও ট্ৰাকৰ হেণ্ডিমেন হ'লেও অলপ মানুহক পাব্লিকখিনি অলপ শুনিব দৰকাৰ কাৰণ হেণ্ডিমেনজনে ট্ৰাকখন ঘূৰাবৰ কাৰণে হেল্প কৰিব আহিছে আৰু কিছুমান ট্ৰাকত সেইকাৰণে হেণ্ডিমেন নাথাকে ড্ৰাইভাৰে ইণ্ডিকেটাৰ দিয়ে ইণ্ডিকেটাৰটো আপুনি দেখাই নাপায় সি তেতিয়া ৰখি লাষ্টত মানে তেতিয়া যাব আৰু কোনোবা এজন ভাল মানুহ সিহঁতক ৰখি দিব তেতিয়াহে সি যায় কিন্তু কিছুমান মানুহে বেছিভাগে ছাপৰ্ট নকৰে তো অলপ ছাপৰ্ট কৰিব সকলো ৰাইজে যাতে ছাপৰ্ট কৰে ডাঙৰ গাড়ীবিলাকক অলপ কাৰণ ডাঙৰ গাড়ীবিলাক আমাৰ কাৰণে আহিছে আমাৰ কাৰণে বস্তু কঢ়িয়াই লৈ আহিছে বা আমি কেতিয়াবা ক'ৰবাত গ'লেও আপোনালোকৰ কাৰণে বস্তু লৈ যাওঁ সেইটো কথা অলপ ফিলিংছ কৰিব আজিৰ এই ভিডিঅ'টোত মই কেইটামান কথা ক'লোঁ মানে যেতিয়া ডাঙৰ গাড়ী বা ডাঙৰ ট্ৰাক এখন যেতিয়া আপোনাক ইফাল মানে ঘূৰাব গাড়ীখন বা বেক কৰিব তেতিয়া যাতে সকলো পাব্লিকে ছাপৰ্ট কৰে তাৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাব চেষ্টা কৰিছোঁ মই আৰু লগতে ই ৰিক্সাবোৰে বা হওক এনেকুৱা সৰু সুৰা কিছুমান লোকেল গাড়ী যিবিলাক আছে সিহঁতে মানে ছিগনেল দিলেও হেণ্ডিমেনৰ ছিগনেলটো নামানে ট্ৰাফিক পুলিচে ছিগনেল দিলে মানিব কিন্তু হেণ্ডিমেনৰ ছিগনেলটো মানিব লগা কোনো কাৰণ নাই সেইকাৰণে সিহঁতে নামানে বা মই আগে যাই লওঁ তাৰপিছত আপুনি গাড়ীখন ঘূৰাব সেনেকুৱা কিছুমান থিংকিং আছে সেই থিংকিংবোৰ গুচালে অলপ চিডিল হ'ব মানে পৰিপাটি যেন লাগিব আৰু তৃতীয়তে কিছুমান বাইক আছে বাইকবোৰ বহুত মানে বেয়াকৈ চলায় মানে কি হয় সিহঁতে কাৰো কথা নামানে নিজে যাবতো নিজৰ যিটো দূৰত্ব বা য'ত যাব খোজে সিহঁতে যেনেকৈ তেনেকৈ যাব পাৰিলে হ'ল বেলেগ কোনোবাই ৰখক ৰাস্তাত চাই প্ৰব্লেম হওক কিবা হওক এইবিলাক চাব নিবিচাৰে যেন তেন কৰি কাটি কুটি সোমাই গুচি যাব খোজে তো গোটেইখিনিকে মই এই ভিডিঅ'টোৰ দ্বাৰাই মই বুজাব খুজিছোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব লগতে মই এটা নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজত আহি আছোঁ আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ